নমস্কাৰ মই মোৰ নীলিমা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলো কুশলে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। আজি এটা আপোনালোকৰ মাজলৈ সাধাৰণ ৰেচিপি এটা লৈ আহিছোঁ আৰু ৰেচিপিটো একদম ঘৰুৱা আৰু যিহেতু আমাৰ বড়ো জনজাতিসকলে এইটো খুব খায় আৰু খালি ৰান্ধন প্ৰণালীটো সকলোৰে বেলেগ বেলেগ হয় আৰু মই আজি কেনেধৰণৰ ৰান্ধিছোঁ তাকে আপোনালোকক দেখাবলৈ ওলাইছোঁ আৰু আহকচোন চাওঁ। আৰু এইটো ৰেচিপিটি হ'ল গাহৰি মাংসৰ লগত কচু শাকৰ আঞ্জা আৰু মই কেনেকৈ বনাইছোঁ আপোনালোকক দেখাম আজি। আৰু ভাল লাগিলে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আহক। এইদৰে মই দুমুঠি কচু শাক ভালদৰে ধুই কাটি ল'লোঁ আৰু এইফালে মই কেৰাহীত পানী গৰম কৰিছোঁ আৰু কচুখিনি যিহেতু অলপ বইল কৰিম আৰু এইদৰে মই কেৰাহীত কচুখিনি বইল হ'বলৈ দিছোঁ আৰু এয়া চোৱা বইল হৈ গ'ল আৰু ইয়াক মই সৰু খৰাহীটোত পানীখিনি টুকি ল'লোঁ আৰু এইফালে মই এটা কেৰাহীত তেল গৰম কৰিছোঁ আৰু ইয়াত মই এতিয়া যিহেতু গাহৰি মাংসখিনি বনাম আৰু সৰু সৰুকৈ দুটা পিঁয়াজ কুটি লৈছিলোঁ আৰু ইয়াত তেলত মই এতিয়া গোটেইখিনি পিঁয়াজ দি দিছোঁ আৰু ৰং চঙুৱাকৈ অলপ ভাজিম আৰু দুখিলা তেজপাতাও মই দি দিছোঁ আৰু সকলোৰে বনোৱা প্ৰণালী সকলোৱে বেলেগ বেলেগ আৰু মই যিহেতু এনেদৰেই বনাইছোঁ আজি আৰু সেয়েহে এনেদৰে আপোনালোকক দেখাইছোঁ। আৰু ইয়াতেই মই গাহৰি মাংসখিনি বইল কৰা আছিলে আৰু দি দিছোঁ। মোৰ ছোৱালীয়ে কেমেৰাটো বহুত ওপৰৰ পৰা উঠাইছে সেয়েহে ভালকৈ দেখাবলৈ পৰা নাই আৰু হালধি দি দিছোঁ আৰু এয়া ৰেড চিলিও দিছোঁ মই সৰু সৰু চামুচেৰে 2 চামুচ, আপোনালোকে সোৱাদ অনুযায়ী দিব। আৰু যিহেতু গাহৰি মাংস সেয়েহে মই ইয়াত মিট মছলা সৰু পেকেট এটা দিছোঁ আৰু অকণমান জালুকৰ গুড়ি অকণমান দিছোঁ যিহেতু এইটো কচু শাক থাকিব ইয়াত আৰু জালুকৰ গুড়ি দিলে খাবলৈ অলপ জ্বলা ভাৱ আৰু খাবলৈ বৰ ভাল হয়। আৰু সৰু দুটা বিলাহী মই কাটি লৈছিলোঁ আৰু সেইখিনি গাহৰি মাংসৰ লগত একেলগে দি দিলোঁ আৰু চোৱা খুব ধুনীয়া হৈছে গাহৰি মাংসখিনি খাব। আৰু এয়া মই সোৱাদ অনুযায়ী নিমখ দিছোঁ, আপোনালোকেও তেনেকুৱাকৈ দিব। আৰু এইফালে মই খুন্দুনাত খুন্দি লৈছিলোঁ আদা নহৰু আৰু সৰু সৰু দুটা জলকীয়া আৰু এইখিনি মই গাহৰি মাংসত দি দিছোঁ আৰু অলপ ভাজিম এতিয়া আৰু বইল কৰি থোৱা কচুখিনি মই এতিয়া গাহৰি মাংসত দি দিছোঁ। আৰু সকলো মানুহৰ ৰান্ধন প্ৰণালী বেলেগ বেলেগ হয় আৰু কিছুমানে কচুখিনি কিন্তু আগতে ভাজি লয়, কিন্তু মই যিহেতু কচুখিনি বইল কৰি লৈছোঁ সেয়েহে মই ইয়াত পিছত দিছোঁ আৰু গোটেইখিনি মিক্স কৰাৰ পিছত এতিয়া অলপ সিজিবলৈ দিম আৰু চাওক এতিয়া বৰ্তমান সিজি গ'ল, ইমান ভাল লাগিছে চাবলৈ, খাব মন গৈছে। আৰু অকণমান দাইল যিহেতু গৰম আছিলে আজি দাইলত ঔটেঙা দিছিলোঁ আৰু তাৰে কেইটুকুৰমান আছিলে আৰু মই ইয়াত কচু শাকত দি দিছোঁ আৰু চাওক এতিয়া মোৰ গৰম গৰম ভাত ৰেডি হৈ গ'ল আৰু দাইলৰ লগত ঔটেঙা আৰু কচু শাক আৰু গাহৰি মাংসৰ আঞ্জা।